Dosto, good morning. আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। দোস্ত ভিডিঅ'টো চাই থাকিব যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব মোৰ চেনেলটো। দোস্ত চাই থাকক ভিডিঅ'টো। আজি মানে মানুহে কৈ থকা কেইটামান প্ৰশ্নৰ বিষয় লৈ আপোনালোকক মানে কথাবোৰ ক'ব ওলাইছোঁ। দোস্ত ভাল কৈছোঁ নে বেয়া কৈছোঁ আপোনালোকৰ মতামতটো কি সেইটো যাতে কমেণ্ট কৰি জনায়। দোস্ত চাই থাকিব। দোস্ত মানুহে কয় মই বোলে ইউটিউবটো বাদ দিব লাগে, আৰু মই ইউটিউবটো কিয় বাদ দিব লাগে, কাৰণ কয় বোলে তোৰ আৰু কাম নহ'ব, তোৰ ভিডিঅ'বোৰ বনাওঁ ভিউজ নাহে ছাবস্ক্ৰাইবাৰ নাবাঢ়ে। মই ভাবোঁ যে মোৰ বিশ্বাস, মোৰ আশা, কাৰণ মই চেষ্টা কৰি যাম, বাছ এদিন হ'লেও এদিনটো ভিউজ আহিব, এদিন হ'লেও এদিনটো ছাবস্ক্ৰাইবাৰ বাঢ়িব। আৰু কয় সেইদিনা মানে মই আপোনালোকেতো যিবোৰে চাইছে সেইবোৰে দেখিছে, মই পাহাৰ বগাব গৈছিলোঁ মানে আমাৰ পৰা অলপ দূৰত, মানে মোৰ ভণ্টি য'ত বিয়া দিছিলোঁ তাত। আৰু সেই ভিডিঅ'ত এটা ল'ৰাই কৈছে পংকজ কলিতা নে কি, মই নামটোও কৈ দিছোঁ কাৰণ প্ৰশ্নটো যিটো কৈছিলে কুৱেশ্যনটো মানে স্ক্ৰীনশ্বট মাৰি আপোনালোকক দেখুৱাব নোৱাৰিব পাৰোঁ, কিন্তু মই কৈ দিছোঁ আছে মোৰ মনত, কি বোলে চেটডাল কৈছ বোলে। আৰু এই চেটডাল মই বোলো মই চেটডালে কৈছোঁ, কিন্তু মই যি ভাল দেখিছোঁ যি ভাল পাইছোঁ মই তাকেই কৈ গৈছোঁ। কাৰণ মোৰ চেষ্টা মই কৰি যাম, বাছ মোৰ বিশ্বাস আছে মই এদিন আগুৱাই যাম। আৰু সেইটো কাৰণে মই মানে ইউটিউবত ভিডিঅ'বোৰ বনাই থাকোঁ। আৰু তেনেধৰণতে মানে গাঁওবোৰত আপোনালোকে ভালদৰে মন কৰিব, কাৰণ ল'ৰাবোৰে এটা কাম যেতিয়া কৰে মানে তাক বাধা দিয়া মানুহ বহুত ওলায়। যেনে কিছুমান ল'ৰা এতিয়া চাকৰি কাৰণত মানে দৌৰি আছে, ৰাতিপুৱা গধূলা মানে একদম পূৰা কষ্ট কৰি আছে, একদম মূৰৰ ঘাম মাটিত পেলাই। তাহাঁতকো কোৱা মানুহ আছে যে তহঁতৰ আৰু কাম নহ'ব, বাদ দে আৰু এইবোৰ কিনো মিছাই ৰাতিপুৱা গধূলি দৌৰি থাক মানে, এইবোৰ মানে একে বহুত মানে এডিটিং কৰি কথা কোৱা মানুহ বহুত ওলাব। এই কি ক'ম আৰু মানে সেইবোৰ মানুহে কোনখন দুনীয়াত জীয়াই আছে আজিকালি। মানে আপোনালোকে ভাবি চাওকচোন, চিন্তা কৰি চাওক কোনখন দুনীয়াত জীয়াই আছে, মানে কেনেকুৱা পৰিস্থিতিত জীয়াই আছে। মানে চাকৰি পায় নাপায় সেইটো পিছৰ কথা, চেষ্টাটো যে নকৰিব সেইটো কিবা কথা হ'ল নেকি? চেষ্টাটো কৰিবই লাগিব না, চেষ্টা কৰিলেহে মানুহে কিবা এটা ফল পোৱা আশা থাকে, আৰু আশা আছে কাৰণেতো চেষ্টা কৰি আছে, আৰু আগুৱাই যাম বুলিয়েইতো চেষ্টাবোৰ কৰিছে না। এইবোৰ এনেকৈ মানে প্ৰশ্ন এইবোৰ এনেকৈ মানে এডিটিং কৰি মানুহক কথা কোৱা ষ্টাইলটো মানে মোৰ ভাল নালাগে, কি ক'ম দোস্ত। আৰু মানে আজিকালি মানুহবোৰ নহয় মানে আনক ডাউন কৰাত বহুত মানে বেছি আগ্ৰহ, কি ক'ম আৰু আনক ডাউন কৰি মানে বহুত ভাল পায়, আনক মানে ঠাট্টা দি বহুত ভাল পায়। সেইটো কাৰণে মানে মোকো বহুত ঠাট্টা দিছে, মানে তই ইউটিউব বাদ দে, তোৰ ইমান দিন হৈ গ'ল ভিডিঅ' বনোৱা, নাতো ছাবস্ক্ৰাইবাৰ বাঢ়িছে ভালদৰে, নাতো ভিউজ বাঢ়িছে। মোৰ ছাবস্ক্ৰাইবাৰ বঢ়া নাই ভালদৰে সেইটো মই জানো, মোৰ ভিউজো বঢ়া নাই সেইটো মই জানো, কিন্তু মোৰ আশা আছে, মোৰ বিশ্বাস আছে, মই এদিন কৰি দেখুৱাম এইটো কাম। আৰু এতিয়া কেনেকৈ ভিডিঅ' বনাই আছোঁ আৰু তাতকৈ ভালদৰে বনাবলৈ মই চেষ্টা কৰিম, আৰু চেষ্টা কৰিয়ে আছোঁ। কাৰণ ঘৰত অকলে ল'ৰা, মই অকলে ল'ৰা এটাই মাত্ৰ, কাৰণ মই এইবোৰ নকৰিলে আৰু কৰিব কোনে, আৰু মই তেনেকৈতো আগুৱাই যাব লাগিব। ঘৰৰ কামৰ মাজতেইতো মই টাইম উলিয়াইতো ভিডিঅ'বোৰ বনাব লাগিব, আৰু তাৰ মাজতে মানে কিছুমানে একদম বহুত আৰু কি ক'ম আপোনালোকক, সেই তেনেকৈ এটা প্ৰশ্ন উত্তৰ কৰি দিলোঁৱে আপোনালোকক। আৰু মানে মোৰ ভাইটি হয়, তৃপ্তি ব্লগাৰ বুলি কয়। তাৰপিছত মানে সি কৈছে মানে ভালে হৈছে দাদা আগুৱাই যোৱা, এনেকৈ আগুৱাই যোৱা। তাৰপিছত মানে মোৰ ভাল লাগিছিল সেই প্ৰশ্নটো শুনি, মানে কথাটো চাই মানে। তাৰপিছত আৰু লগে লগে এইটো আহিল যে চেটডাল কৈছ তই, চেটডাল বগাইছ। আৰু মোৰ পাহাৰত বগোৱা সৰুৰ পৰা অভ্যাসেই নাই, মোৰ কোনো টেলেণ্টেই নাই, মই কি বগাম ওপৰলৈ। মোৰ মানে গোটেই সেইদিনা ইমান ওপৰলৈ গৈছিলোঁ যে মোৰ গোটেই একদম ভৰি বিষ, কি ক'ম। সেই বুলি কওঁতে মানে মোক তেনেকুৱা মানে প্ৰশ্ন কৰিছে, আৰু মানে কি ক'ম আপোনালোকক। আৰু মানে
গাঁৱতো কিছুমানে মই যে ভিডিঅ' চিডিঅ' বনাই ফুৰোঁ, কাৰণ সেইটো কাৰণে মই মোৰ ভিডিঅ'বোৰ মানে বেলেগত বনাওঁ য'ত মানুহ চানুহ নাথাকে, মানে সেনেকুৱা জেগাত মানে সেনেকৈ দেখুৱাবলৈ, সেইটো কাৰণে যাওঁ। মানে মোক এডিটিং কৰা মানুহ বহুত থাকে। আজিকালি মানুহ কি ক'ম আপোনালোকক, নকওঁ আৰু এতিয়া বহুত বেয়া বেয়া মানুহ আছে। মানে আপোনালোক কি এইবোৰ কৰি আছ, কি এইবোৰ কৰি আছ, তোৰ কাম নাই নেকি ইনকাম? আৰু মোৰ কাম বন ক্লিয়াৰ কৰিয়েতো মই এইবোৰ কৰি থাকোঁ না, এনেইতো বিনা কাৰণত কৰি নাথাকোঁ। মানে নকৰিব নাই এইবোৰ, চেষ্টা কৰি আগুৱাই যাব দিয়ক, চাওক কিমান ওপৰলৈ আগুৱাই যাব পাৰে। যদিহে বেয়া কৈছোঁ তেতিয়াহ'লে আপোনালোকে শুধৰাই দিবলৈ আপোনালোক আছেতো, যদিহে ভাল কৈছোঁ ছাপোৰ্ট কৰি যাব। বেয়া কৰিলে বোলে এইটো বেয়া হৈছে শুধৰাই দিব, দেখুৱাই দিব, তেতিয়াহে আগুৱাই যাব। নাপাওঁতে যদি আপোনালোকে বেয়া বেয়া প্ৰশ্ন কৰে, কিবা আগুৱাই যাব নোৱাৰ, কিবা যে এডিটিং কৰি ঠাট্টা কৰি কথাবোৰ কয়, তেতিয়াহ'লে কেনেকৈ আগুৱাই যাম? দোস্ত আপোনালোকেও ছাপোৰ্ট কৰিব। আৰু মই ইয়াকে ক'লোঁ, আৰু মানে আপোনালোকে যেতিয়া জীৱনত এটা কাম কৰিব, সেই কামটোৰ প্ৰতি আপোনালোকক ডাউন কৰা মানুহ জীৱনত বহুত পাব। সেই ডাউন কৰা মানুহবোৰৰ কথাবোৰ নুশুনি আপোনালোকে পূৰা চেষ্টা কৰক, আগুৱাই যাওক। এদিন হ'লেও এদিন সফল হ'বই, আৰু মোৰ বিশ্বাস ময়ো এদিন হ'লেও এদিন সফল হ'ম, কাৰণ সেইটো কাৰণেতো মই ভিডিঅ' বনাই আছোঁ। কাৰণ আজি ছাপোৰ্ট নকৰিব, আজি মই ভাল ভাল জেগা দেখুৱাব পৰা নাই, ভাল দূৰ জেগা যাব পৰা নাই, সেইটো সঁচা। সেইটো কাৰণ মই মোৰ গাঁৱতে ঘূৰি ভিডিঅ' বনাই থাকোঁ, কিবা কৰি থাকোঁ, মই ওচৰ পাঁজৰ সেইবোৰ দেখুৱাই থাকোঁ, সেইটো সঁচা কথা। কাৰণ ভিউজ নাহিব পাৰে, মোৰ এদিন সময় আহিব, মোৰ প্ৰব্লেমবোৰ ছল্ভ হ'ব, তেতিয়া ময়োতো দূৰত গৈ ভিডিঅ' বনাব পাৰিম, ময়ো বেলেগ জেগাবোৰ দেখুৱাব পাৰিম। আৰু বিনা কাৰণততো মই গৈ লৈ এনেকৈ ভিডিঅ' এটা বনাওঁগৈ, কিবা বনাওঁগৈ, তেনেকৈতো টাইম পোৱা নাযায়, কাৰণ ঘৰত অকলে ঘৰৰ কামবোৰতো চাব লাগিব। সেইটো কাৰণে আপোনালোকক কৈছোঁ, বেয়া প্ৰশ্ন নকৰি আগুৱাই লৈ যায় যেন। আৰু মই ইউটিউব বহুতে কৰে বাদ দে কিয় বাদ দিম? মই ভাল পাওঁ, মোৰ আশা আছে, মোৰ বিশ্বাস আছে, মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে, মোৰ ইউটিউবৰ ওপৰতো মানে ৰাইজৰ ওপৰতো মোক যিবোৰ ছাপোৰ্ট কৰে, যিবোৰ ছাপোৰ্টাৰ আছে, মানে সিহঁতৰ ওপৰতো বিশ্বাস আছে, মোক ছাপোৰ্ট কৰিব, মোক আগুৱাই লৈ যাব। সেইটো কাৰণে মই ভিডিঅ'বোৰ বনাই থাকোঁ। আৰু যদিহে ভাল পায় আৰু তেতিয়াহ'লে আগুৱাই লৈ যাব, সেইটো মোৰ বিশ্বাস। আৰু আজি বেয়া পাব, কাইলৈ বেয়া পাব, এদিন নহয় এদিনটো মোক ভাল পাব, সেইটো মোৰ বিশ্বাস আছে। ভগৱানৰ ওপৰতো আছে, মানুহৰ ওপৰতো আছে, কাৰণ যিবোৰ মানুহে ঠাট্টা দিয়ে সেইবোৰ মানুহৰ ওপৰত মই বিশ্বাস নকৰোঁ। আৰু যিবোৰ মানুহে মোক ভাল পায়, আগুৱাই লৈ যাব, সেইবোৰক মই বহুত বিশ্বাস কৰোঁ। আৰু দোস্ত, সৰু ভিডিঅ' এইটোৱে আছিল। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি থৈ দিব, কমেণ্ট কৰি থৈ দিব, আৰু মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰে, আগুৱাই লৈ যায় আপোনালোকে। আৰু মানে বেয়া প্ৰশ্ন নকৰিব, বহুত বেয়া লাগে আৰু মানে আগুৱাই যাব নাপাওঁতে যদি কয় নহ'ব তোৰ দ্বাৰা, নোৱাৰিবি তই, তোৰ ভিউজ নাহে, ছাবস্ক্ৰাইবাৰ নাবাঢ়ে, মানে ডাঙৰ ইউটিউবাৰবোৰৰ কথা কৈছোঁ, কিন্তু তাহাঁতেওতো জিৰ'ৰ পৰাই আৰম্ভ কৰিছিল। প্ৰথম এটা আছিল 0, মস্ত এটা আলু গুটি, তাৰপৰাতো 1, 2 কৰি আজিকালি এনেকৈ কৰি চেষ্টা কৰিতো এদিন মানে ডাঙৰ ইউটিউবাৰ হৈছিল ন। সেইটো কাৰণে কৈছোঁ, মানে বেয়া কমেণ্ট নকৰিব আৰু, বেয়া লাগে। আগুৱাই লৈ যাওক আগতীয়াকৈ, তাৰপিছত কিমান দূৰ পাওঁ চাওক আপোনালোকে, কিমান দূৰ আগুৱাই যাব পাৰোঁ। যদিহে কিবা ভুল হৈ যায় মাফ কৰি দিব, বা আপোনালোকে শুধৰাই দিবলৈতো আপোনালোক আছেই। আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় ভাৰত, জয় অসম, ভাৰত মাতা কি জয়, বাই বাই।